স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেলৰ সপোনৰ ল'ৰা আমি আজি এটা হেৰি কৰিম প্ৰেংক কল কৰিম জাহিদ ভাই আৰু মামনি বৰ সৈতে বলক আমাৰ ভিডিঅ'টো প্ৰেংক কল কৰিছো হেল্ল' কি আছিলে মামনি এছমিন হয়নে বাইদেউ আপোনাৰ নাম্বাৰটো লৰো ৰ'ব কিহৰ কাৰণে কি খবৰ কাৰণে বানলিছ হেল্ল' বাইদেউ হেল্ল' আপোনাৰ নাম্বাৰটো লোৱাত বহুত কষ্ট হৈছে বাইদেউ বিচাৰি ললো আৰু কওকচোন কিহৰ কাৰণে বেয়া পাইছা নেকি ফোনটো নাই বেয়া কিয় পাম কিন্তু ৰিজনটো থাকিব ন যে এইটো ৰিজনত লৈছা বাকি তাৰমানে আপোনাক মই ক'ব লাজ লাগে আৰু কওকচোন আপোনাক মানে মই বহুত ভাল পাওঁ আৰু হা হয় নেকি কেনেকা ভাল পায় বহুত ভাল পাওঁ আৰু কেনেকা বাৰু হয় নেকি ক'ৰ পৰা ভাল পোৱা দিলৰ পৰা ভাল পাওঁ আৰু মই ভাবিছো কলিজাৰ পৰা নেকি আপোনালোকৰ শুনিছো জাহিদ ভাইৰ লগত বোলে আপোনাৰ ব্ৰেকআপ হৈছে হয় ব্ৰেকআপ হ'ল জানা নাই অলপ আগতে 1 মিনিট মান আগতে আপুনি ফাল্টুকৈ কোৱা নাইতো হা আপুনি ফাল্টুকৈ কোৱা নাইতো নাই চিৰিয়াছলি কৈছো অলপ আগতে ব্ৰেকআপ হৈছে 1 মিনিট আগতে 1 মিনিট আগত ব্ৰেকআপ হৈছে সেইটো কাৰণে মই ফোন মাৰিলো আপোনাক মই বহুত মই বুজিছো তুমি মোৰ দুখটো বুজি পেলাই তুমি মোক ফোন মাৰি মানে সান্তনা দিবলৈ ফোন মাৰিছা আপোনাক মানে মই বহুত ভাল পাওঁ আপোনাক ইনষ্টাত মেছেজ কৰিছো আপুনি ৰিপ্লাই দিয়া নাই হয় নেকি মই একচুৱেলি তোমাক চিনিয়ে পোৱা নাই বুজিছা চিনি পেলাই ৰিপ্লাইটো কৰিলো এতিয়া ৰিপ্লাই কৰিম দিয়া আমাৰ জাহিদ ভাই নাই নেকি জাহিদ ভাই আছে তেখেতক নকব আহা মই কথা পতা বুলি আপোনালোকৰ নাই নকওঁ বাইদেউ কনফাৰেন্স কৰি দিব নেকি জাহিদ ভাইৰ লগত জাহিদ অলৰেডি কনফাৰেন্সত আছে ব্ৰেকআপ কেনেকৈ হ'ল ব্ৰেকআপ কেনেকে হ'ল সেইটো জাহিদ এক্সপ্লেইন কৰিব তোমাক জাহিদ ভাইক দিয়ক না ফোনটো জাহিদ ভাই কথা পাতাচোন হেল্ল' 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 আপোনাৰ মতামত আছে নেকি নাই মানে লাষ্ট কল নাই কাৰণে আমি আছো আৰু অকণমান কথা পাতি নহয় আপোনাৰ মতামত আছে নেকি কিবা মই যদি আপোনাক জিয়াফক লাইন মাৰো বা আপোনাক ভাল পাওঁ সেইটো কাৰণে আপুনি কিবা কব নেকি মই কি কম আৰু মই তাৰমানে বহুত ভাল পাওঁ আগৰ পৰাই ভাল পাওঁ আপুনি নাপাৰ আগৰ পৰাই মই ভাল পাওঁ জন্মৰ পিছৰ পৰা পোৱা আগতে মোৰ এজনী আছিল গম পাইছে নাই তেতিয়া ব্ৰেকআপ আপোনাক ফোন মাৰিলো ফোন মাৰি কিনে মই মনৰ কথাটো কৈ দিলো আৰু আপোনাৰ আগত তেতিয়া আপুনি বেয়া নাপায় মোক নাই বেয়া কেলে কম বেয়া নাপাওঁ নহয় আপোনালোকে কিমান দিন ৰিলেশ্যনশ্বিপত আছিলে আমিতো জন্ম হোৱাৰ আগৰ পৰাই ৰিলেশ্যনত আছিলো একচুৱেলি এতিয়াৰ পৰা মামনি বাক ফোন নামাৰিবা তুমি নামাৰো কেলে মাৰিম ফোন এতিয়া মোৰ তাই গম পাইছে চিম আগৰটো থাকিব কিন্তু হেণ্ডছেটটো মই চেঞ্জ কৰিম হেণ্ডছেটটো কিয় চেঞ্জ কৰিবা তুমি চিমটো আগৰে থাকিব হেণ্ডছেটটোহে চেঞ্জ কৰিম হেণ্ডছেটটো দিম নেকি তাইক মোবাইলটো চেঞ্জ কৰিম চিমটো আগৰে থাকিব না বাচ্চা তেতিয়া কণ্টেক্ট কৰিব নোৱাৰে মই দি দিম সেইটো তোমাৰ কথা মোৰ মানে তাক পাহৰিবলৈ মই মানে মোবাইলটো চেঞ্জ কৰিব লাগিব ন চিমটো আগতে থাকিব আপোনাক মোবাইলটো চেঞ্জ কৰিম তাতে ফোন নাযায় তাৰ মোবাইলত আপোনাক কিবা দিব লাগিব নেকি হেৰি নালাগে মই মোবাইলটো চেঞ্জ কৰিম বাছ যাতে সি মোক ফোন কৰিব নোৱাৰে চিম আগতে থাকিব আপোনাক কিবা কমিশ্যন লাগিব নেকি কি লাগিব আপোনাক শুনিছো আপুনি কমিশ্যন লৈ গলে কমিশ্যন দিও মই কমিশ্যন নলওঁ কমিশ্যন দিয়ে নেকি ভিডিঅ' বিলাকত দেখোন প্ৰচাৰ হৈছে আপুনি কমিশ্যন খাই বোলে এইবিলাকতো মোৰ পৰা লৈছে তেওঁলোকে কম হৈছে মানে পইচা কম হৈছে নিউজ পাইছে মানে যাতে আৰু বেছিকে দিওঁ মামনি বা ক'ত গ'ল তুমি বোলে ভাল পোৱা তুমি ক'ত গ'ল তুমি নাজানা মোক কেলে কৈছা মই তোমাৰ আজিৰ পৰাই ভাল পাম আৰু তুমি ভাল পোৱা তুমি নাজানা মোক সুধি আছা এতিয়া আপোনাৰে হৈছে মোৰতো হোৱা নাই আপুনি ৰাতিপুৱা আপুনি কনফাৰেন্সত নাথাকিব ফোন নামাৰিব তাইক
সেইটো কলো মই হেণ্ডছেটটো চেঞ্জ কৰিম মোৰ মোবাইল হেণ্ডছেটটো চিমটো আগত ৰাখিম ও সিমটো চেঞ্জ কৰিব হেণ্ডছেটটো ফেল দিব হয় নাই চিম আগৰটোই থাকিব কিন্তু মোবাইলটো চেঞ্জ কৰিম ঠিক আছে তেন্তে আমাৰ অডিয়েন্সক কিবা এটা কৈ দিয়া চেনেলৰ জৰিয়তে আমাৰ অডিয়েন্সক কিবা এটা কৈ দিয়া আমাৰ চেনেলটোত আপোনাৰ প্ৰেংক কলটো ঢালিম এইটো প্ৰেংক কল আছিলে বেছি এইটো প্ৰেংক আছিলে আমি গম পাইছো তো জাহিদে তোমালোকৰ চেনেলৰ টপিকত কিবা কৈ দিব So guys, পেজটোৰ নাম কি আছিল তোমাৰ সপোনৰ ল'ৰা আচ্ছা সপোনৰ ল'ৰা পেজটোক লাইক কমেন্ট শ্বেয়াৰ কৰিবা একচুৱেলি এইটো এটা প্ৰেংক কল আছিলে কাৰণ বহুতে ভাল লাগিল ফাৰ্ষ্ট মই একদম চিৰিয়াছলি হৈছিলো বাট তাৰপিছত যেতিয়া অকণ ভাবিলো যে চেনি অকণমান বেছিকে খুৱাই আছে আমিও খুৱাই দিলো তো ঠিক আছে বাৰু প্ৰেংক কল ভাল লাগিল কথা পাতি সবে লাইক কমেন্ট শ্বেয়াৰ বেছি কৰিবা থেংক ইউ সো মাচ